Hello friends, welcome to my new channel S.D Entertainment. আপোনালোকৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত কিছুমান কথা আলোচনা কৰিম যে ধৰক আপোনালোকে জীৱনটোত কি কৰিম বুলি ভাবিছে। যদি আপোনালোকৰ পঢ়া শুনা আছে তেতিয়া হলেতো ভালেই কথা, আপোনালোকে যিকোনো কাম কৰিব পাৰে। যদি আপোনালোকৰ তেনেকুৱা কোৱালিটি নাই তেতিয়া হলে জীৱনটোত কি এনে কটাব নেকি, বহি খাই কটাব নেকি? তাৰ বাবে আমি নিশ্চয় কিবা কৰিব লাগিব। বিশেষকৈ অসমখন এনেকুৱা ঠাই, আপোনালোকে জানেই যে চৰকাৰী চাকৰি হওক বা কিবা এটা ভাল স্কোপ পাবলৈ হ'লে বহুত কঠিন হয়, যাৰ ফলত আমাৰ অসমখনত নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। গতিকে এই সমস্যাবোৰ আমি নিজে কেনেকৈ সমাধান কৰিম বা নিজে কেনেকৈ আগবাঢ়ি যাম, তাৰ ওপৰত আজি মই কেইটামান কথা আলোচনা কৰিম। আপোনালোকে ভাবি চাব পাৰে যে কামবোৰ কেনেকুৱা হ'ব। মই বিশেষ নকওঁ, আজি অসমখনত কিছুমান এনেকুৱা বিজনেছ আছে, আপোনালোকে ধৰক সেই বিজনেছৰ দ্বাৰা বহুত আগবাঢ়ি যাব পাৰে। আজিকালি গাঁও অঞ্চলত হওক বা ধৰক আপোনালোকৰ ওচৰে পাজৰে দেখা পাব যে বহুত ল'ৰাই বিজনেছ কৰিবলৈ আগবাঢ়ি গৈছে। সেইটো খুব ভাল কথা, বিজনেছ কৰক, বিজনেছ কৰিলে বহুত লাভ হ'ব বা হ'ব, কিন্তু কেনেকুৱা বিজনেছ কৰিব চাওক। আজি আপোনালোকৰ নিজা মাটি আছে বা পথৰুৱা বা মাটি বা ঘৰৰ কাষত মাটি আছে, আপোনালোকে ভাল কিছুমান তাত বিজনেছ কৰিব পাৰে। আপুনি সেই জাগাবিলাকত ধৰক আজিকালি দেখা পায় যে বহুত ল'ৰাই গাহৰিৰ ফাৰ্ম হওক, মুৰ্গীৰ ফাৰ্ম হওক, এইবোৰ কৰি আগবাঢ়ি গৈছে। হয়, তেনেকুৱা বিজনেছত বহুত লাভ আছে। আজি বিশেষ নকওঁ, মোৰ লগৰ ল'ৰা কেইটামানে সিদিনালৈ বেকাৰ আছিল বা কামৰ প্ৰতি আগবাঢ়ি অহা নাছিল, কিন্তু তেওঁলোকে নিজে বুজিছে যে হয়, এই বিজনেছবোৰত বহুত প্ৰফিট আছে, মুনাফা আছে। গতিকে সেই বিজনেছৰ প্ৰতি আগবাঢ়ি আহিছে। গাহৰিৰ ফাৰ্মটো এটা এনেকুৱা ফাৰ্ম, আপোনালোকে যদি ভালদৰে কৰিব পাৰে, তাক ভালদৰে চলাব পাৰে, তেতিয়াহ'লে বহুত আপোনালোকে লাভদায়ক হ'ব। আজি আপোনালোকে ভাবিব পাৰে যে ই কৈ আছে যে ই নিজে কি কৰি আছে। হয়, ময়ো আচলতে এই বিজনেছৰ লগত জড়িত আছোঁ। ময়ো কিছুমান ধৰক এই এনেকুৱা লাইনৰে বিজনেছৰ লগত জড়িত আছোঁ, যাৰ ফলত ময়ো নিজে লাভৱান হৈছোঁ। চাওক, আমাৰ অসমৰ ল'ৰাবোৰ কেনেকুৱা বা আচলতে লাজ কৰে। আপোনালোকে জানে যে লাজ কৰি কিবা হ'ব জানো? আজিকালি এজন পাণ দোকানী হওক বা কিবা হওক, যদি লাজ নকৰাকৈ আমি কামটো কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত ধৰণৰ লাভ হ'ব বা কাম কৰিব পাৰিম। আজি ধৰক বিশেষ নকওঁ মই, যদি আপোনালোকৰ পথৰুৱা মাটি আছে, তাত এটা পুখুৰী খান্দক, কাষত কলৰ গছ ৰুৱক বা তেনেকুৱা লাইনৰ কাষতে গাহৰি ফাৰ্ম খোলক। গতিকে এনে জানো বহি থাকি কিবা লাভ হ'ব? মই ভাবোঁ এনেকুৱা বিজনেছ কৰি বহুতো ল'ৰা আমাৰ কাষৰে হওক বা মই নিজে দেখিছোঁ, ঘূৰি ফুৰি দেখিছোঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে এনেকুৱা বিজনেছ আপোনালোকে কৰিব পাৰে, ভাল হ'ব বুলি ভাবোঁ। গতিকে এনেই আপুনি হয়, আপোনাৰ কোৱালিটি আছে, তেতিয়াহ'লে আপুনি চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে বা এক্সাম দিব পাৰে। কিন্তু যিসকল ল'ৰাই তেনেকুৱা কোৱালিটি নাই, তেওঁলোকে জানো এনেই বহি থাকিব পাৰিব? মই এইখিনিৰ কাৰণে এইটোৱে কৈছোঁ যে আপোনালোকে তেনেকুৱা বিজনেছ কৰি চাব পাৰে, কাৰণ তেনেকুৱা বিজনেছত লাভদায়ক হ'ব বুলি মই ভাবোঁ। আৰু কাম কৰি থাকক, কোনো ধৰণৰ লাজ কৰিব নালাগে। ফাৰ্ষ্ট আপোনালোকে চেষ্টা কৰক কামটো কৰিবলৈ, তেনেকুৱা লাইনৰ কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰক, লাজ ভয় নকৰিব। নিজে যিখিনি পাৰে সেইখিনি ফাৰ্ষ্ট এটা আনক বা সেইখিনি কাম ভালদৰে কৰি চাওক, কৰিলে আপোনালোকৰ নিশ্চয় সহায় হ'ব। ভালদৰে কৰি যাওক, তেতিয়া আপোনালোকৰ আপোনালোকে যেতিয়া নিজৰ ভৰিত নিজে থিয় দিব পাৰিব, আপোনালোকৰ বহুত চাৰিটাক আপোনালোকৰ উপদেশ দিব পাৰিব যে এইটো কাম এনেকৈ কৰিলে ভাল হ'ব বা এনেকৈ আপুনিও লাভদায়ক হ'ব। আপোনালোকৰ লগৰ লগত কৰক বা যি আপোনালোকৰ পাৰ্টনাৰশ্বিপত কৰক, তেনেকুৱা বহুতো লাভৱান হ'ব পাৰিব। গতিকে মই এইটোৰ পৰা এইটো কওঁ যে আপোনালোকে এনেই বহি থাকি লাভ নাই,
আপোনালোকে হাতে কামে লাগক নিশ্চয় ভাল হ'ব। গতিকে মই বিশেষ নকওঁ, এইখিনি ক'লোঁ। যদি আপোনালোকে মোৰ কথাখিনিত একমত তেতিয়াহ'লে নিশ্চয় তেনেকুৱা বিজনেছত আপোনালোকে কৰিব পাৰে, ভাল হ'ব। এইখিনিয়ে কিনো ক'ম আৰু, বেলেগ নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।